শ্ৰদ্ধেয় অসমবাসী ৰাইজ, এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাহে লাহে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ দায়িত্ব, চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ দায়িত্ব এৰিব খুজিছে। এই বিষয়টো আচলতে আমি এইকাৰণে আলোচনা কৰিব খুজিছোঁ। আপোনালোক সকলোৱে নিশ্চয় মন কৰিছে যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে এটাৰ পাছত এটাকৈ আচলতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোক সকলোৱে নিশ্চয় মন কৰিছে যিদৰে তেওঁলোকে এতিয়াৰে পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত গণিত আৰু বিজ্ঞান, ইংৰাজী ভাষাত পঢ়ুৱাব লাগিব বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। যিদৰে তেওঁলোকে বৰ্তমান সময়ত অসমৰ প্ৰাদেশিকৃত বিদ্যালয়সমূহ আচলতে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সংলগ্নীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু একত্ৰীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলস্বৰূপে আপোনালোক সকলোৱে নিশ্চয় মন কৰিছে বহু বিদ্যালয় ইতিমধ্যে বন্ধ হৈ গৈছে। আৰু বিদ্যালয় বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত বহু ল'ৰা ছোৱালী আচলতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আপোনালোক সকলোৱে জানে যে ভাৰতৰ সংবিধানে আচলতে শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আপোনালোক সকলোৱে নিশ্চয় জানে যে Article 21 of the Indian Constitution. Everyone knows that Article 21 of the Indian Constitution, government should have provided free and compulsory education to the children between the age group of 6 to 14 years. This is the fundamental rights of children. গতিকে ছাত্ৰ ছাত্ৰীক ভাৰতীয় সংবিধানে শিক্ষাৰ অধিকাৰ আচলতে মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত বৰ্তমানৰ বিজেপি শাসনাধীন অসম চৰকাৰখনে বিদ্যালয় বন্ধ কৰা বা একত্ৰীকৰণ কৰা বা সংলগ্নীকৰণ কৰা এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয়। শেহতীয়াকৈ সৰ্বশিক্ষা অভিযান মিছনে প্ৰাদেশিকৃত বিদ্যালয়সমূহলৈ এখন নিৰ্দেশনা প্ৰদান কৰিছে, য'ত তেওঁলোকে উল্লেখ কৰিছে যে চৰকাৰৰ তৰফৰ পৰা বিদ্যালয়সমূহলৈ আচলতে বছৰি প্ৰদান কৰা 50,000 টকাৰ পৰা 1 লাখ টকা, এই 2022 বৰ্ষৰ যি টকা আচলতে অসম চৰকাৰৰ জৰিয়তে প্ৰদান কৰা হৈছিল, সেই টকা সুদসহ ঘূৰাই দিবৰ কাৰণে তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে। যিটো টকা আচলতে বিদ্যালয়সমূহৰ আপোনালোক সকলোৱে জানে যে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম ক্ৰয় কৰাত এই টকা খৰচ কৰা হয়, ডেস্ক বেঞ্চ মেৰামতি কৰাৰ ক্ষেত্ৰত এই টকা খৰচ কৰা হয়, সামগ্ৰিকভাৱে বিদ্যালয় এখনৰ আচলতে ৱেলফেয়াৰৰ কাৰণে, কল্যাণৰ কাৰণে এই টকাখিনি খৰচ কৰা হয়, বিশুদ্ধ খোৱা পানীৰ কাৰণে খৰচ কৰা হয়, ব্লেকবোৰ্ডৰ কাৰণে খৰচ কৰা হয়, চকৰ কাৰণে খৰচ কৰা হয়। গতিকে ইমান প্ৰয়োজনীয় এটা টকা তেওঁলোকে সুদে মূলে ঘূৰাই দিয়া এই বিষয়টো, ঘূৰাই বিচৰা বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক। যিখন চৰকাৰে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত অৰুণোদয়ৰ নামত হাজাৰ হাজাৰ কোটি টকা আচলতে হিতাধিকাৰীক প্ৰদান কৰিব পাৰে, যিখন চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ কৰিবৰ কাৰণে প্ৰায় 12,000 কোটি টকা খৰচ কৰিব পাৰে, তেনে ক্ষেত্ৰত প্ৰাদেশিকৃত বিদ্যালয়ত প্ৰয়োজনীয় আচলতে 50,000ৰ পৰা 1 লাখ টকা কি যুক্তিত প্ৰদান কৰিব নোৱাৰে, সেই প্ৰশ্ন আমাৰ মনলৈ আহিছে। আৰু এটা কথা স্পষ্ট হৈ পৰিছে যে হিতাধিকাৰীৰ স্বাৰ্থত বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন যে অৰ্থনৈতিক সংকটত পৰিছে, যে চৰকাৰখন যে আৰ্থিকভাৱে সাংঘাতিক ধৰণে অৰ্থ সংকটত ভুগি আছে বৰ্তমান সময়ত, সেই কথাকে আচলতে প্ৰতিপন্ন কৰিছে। যদিও বিভিন্ন সভা সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাংকুপ মাৰি কথা কিছুমান কয়, তথাপিও যে চৰকাৰখন যে আৰ্থিকভাৱে লাওলোৱা সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। আৰু এটা কথা আমাৰ ইতিমধ্যে বুজি পাবলৈ সহজেই হৈ পৰিছে যে শিক্ষাৰ ক্ষেত্ৰত যি মূল 3টা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে ৰাজহুৱা খণ্ডৰ বিদ্যালয় ধ্বংস কৰাৰ কাৰণে, এইকেইটা সিদ্ধান্তই আচলতে যথেষ্ট। যে যিটো সময়ত তেওঁলোকে বিদ্যালয় একত্ৰীকৰণ বা পৰ্যায়ক্ৰমে বন্ধ কৰা বা সংলগ্নীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আনফালেদি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে আচলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইতিমধ্যে গঢ়ি উঠিছে। তেওঁ নিজেও তেওঁৰ নিজৰ গৃহ সমষ্টি আপোনালোক সকলোৱে জানে যে জালুকবাৰীৰ আপোনাৰ আমিন গাঁৱত বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল নামৰ এখন ৱৰ্ল্ড ক্লাছ স্কুল, মানে বিশ্ব মানদণ্ডৰ এখন প্ৰাইভেট স্কুল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে আচলতে প্ৰতিষ্ঠা কৰা হৈছে। সেই কথা বতৰাবিলাকে এটা কথা ইতিমধ্যে প্ৰমাণেই কৰিছে যে লাহে লাহে বৰ্তমান অসম চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ যি দায়িত্ব আচলতে চৰকাৰখনত থাকিব লাগে সেই দায়িত্বৰ পৰা লাহে লাহে আঁতৰি অহা পৰিলক্ষিত হৈছে। গতিকে এই সময়ছোৱাত আমি সমগ্ৰ অসমবাসী ৰাইজক এটা আহ্বান জনাম যে বৰ্তমান সময়ত আচলতে শিক্ষা ব্যৱস্থাক লৈ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰায়বোৰ সিদ্ধান্তই আচলতে অসমীয়া জাতি বিৰোধী, অসম বিৰোধী। গতিকে সকলোকে এই বিষয়সমূহক লৈ সচেতন হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে ঐক্যবদ্ধ হৈ চৰকাৰে গ্ৰহণ কৰা অসম বিৰোধী, অসমীয়া জাতি বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।